নমস্কাৰ বন্ধুসকল, আজি আমি আৰম্ভ কৰিবলৈ গৈছোঁ অতিকৈ সহজ প্ৰশ্ন উত্তৰ আৰু সহজভাৱে আমি আলোচনা কৰিম। ইয়াতে আমি কি আছে চাওঁ। যদি এটা কলমৰ দাম 5 টকা হয়, ঠিক আছে, এটা কলমৰ দাম আমাৰ দি থোৱা আছে কেইটকা, 5 টকা, ঠিক আছে, 5 টকা হয়, তেন্তে 20টা কলমৰ দাম কিমান হ'ব? আমাৰ এটা কলমৰ দাম যিহেতু দি থোৱা আছে, তেতিয়া 20টা 20 গুণ হৈ যাব, ঠিক আছে। এইফালে আমি 20 কৰি দিব লাগিলে ইনটু 1 হৈ যাব আৰু এইফালে আমি কি কৰি দিম, 20 কৰি দিম, ঠিক আছে। এনেকৈ ধৰণে আমি কৰিম আৰু আনচাৰটো কিমান পাই যাম, 100 হৈ যাব, 5 20 100 হৈ যাব, ঠিক আছে, 100 rupees। ইয়াৰে আমাৰ আনচাৰ হৈ যাব 100 টকা হ'ল। আমি তাৰ পিছৰ কুৱেশ্যনটো চাওঁ। পিছৰ কুৱেশ্যনটোত কি বুলি ক'লে, যদি এখন মটৰ গাড়ীয়ে 20 লিটাৰ পেট্ৰলৰ সহায়ত 400 কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰে, তেন্তে 240 লিটাৰ পেট্ৰলেৰে কিমান দূৰ অতিক্ৰম কৰিব? ঠিক আছে, এতিয়া আমি যদি চাওঁ, ইয়াতে 20 লিটাৰ দি থোৱা আছে, 20 লিটাৰে অতিক্ৰম কৰিব 400 কিলোমিটাৰ, ঠিক আছে, কিলোমিটাৰ। তাৰপিছত আমি এইটো আমাৰ লিটাৰ, ঠিক আছে, 20 লিটাৰ, 1 লিটাৰত কিমান অতিক্ৰম কৰিব আমি সেইটো উলিয়াই ল'ব লাগিব। 1 লিটাৰত আমাৰ অতিক্ৰম কৰিব, এইফালে যিটো থাকে এইফালে আমি হৰণ কৰি দিবগৈ লাগিব। কাৰণ হৰণ কেলৈ কৰিছোঁ, হৰণ কৰিবলৈ হ'লে এফালে যদি বাঢ়ি যায় আনটো যদি বাঢ়ি যায়, ঠিক আছে, তেতিয়া আমি হৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াত যদি তেল বেছি থাকিলেহেঁতেন তেতিয়াহ'লে বেছিকৈ দূৰত্ব অতিক্ৰম কৰিব পাৰিলেহেঁতেন, ঠিক আছে। 40 ঠাইত আমাৰ কি হৈ যাব, এইফালে যদি দুগুণ হৈ যোৱাহেঁতেন এইফালেও দুগুণ হৈ গ'লহেঁতেন, হয়নে নহয়? যদি এটা বস্তু বাঢ়িব লাগিলে আনটো বাঢ়ি যায়, তেলৰ লিটাৰৰ লগত যদি কিলোমিটাৰ সম্পৰ্কটো মানে এটা বাঢ়িলে আনটো বাঢ়ি যায়, তেতিয়াহ'লে আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব, ঠিক আছে। তেতিয়া 1 লিটাৰ বাঢ়িব লাগিলে এইফালে কি হৈ যাব, 1 লিটাৰ হ'ব লাগিলে এইফালে কমিব কেনেকৈ কমিব? এইটো 20 লিটাৰ আছিলে, 20 লিটাৰত 400 কিলোমিটাৰ আছিলে, ঠিক আছে। এতিয়া 1 লিটাৰত 400কৈ কমিবলৈ হ'লে কি কৰিব লাগিব, হৰণ কৰিব লাগিব, ঠিক আছে। এতিয়া কিহে হৰণ কৰিব লাগিব, এইফালে যিটো 400 আছিলে সেইটোক আমাৰ এই 20টো সিফালে গুচি গ'লে আমাৰ তেনেকৈও আমি ধৰিব পাৰোঁ, ঠিক আছে। এইফালে 20টো আমাৰ কি গৈছে, ইফালে গুচি গৈছে, 20টো এইফালে গুচি গৈছে আৰু কি হৈছেগৈ, হৰণ হৈছেগৈ, হ'ল। এতিয়া হৰণ হৈ যাব লাগিলে কেনেকৈ হ'ব, এই লাষ্টৰ দুটা শূন্য কাটিয়ে দিওঁ আৰু লাষ্টত থাকিলে, ঠিক আছে। 2 40ক কিমান বাৰ যাব, 20 বাৰ যাব, 2 40 2 20 40 হৈ যাব, ঠিক আছে। এতিয়া আমাৰ এইফালে কি হৈ গ'ল, কিলোমিটাৰ, কিমান কিলোমিটাৰ পালোঁ আমি, 20 কিলোমিটাৰ পালোঁ, ঠিক আছে। 20 কিলোমিটাৰ, 1 লিটাৰত আমাৰ 20 কিলোমিটাৰ অতিক্ৰম কৰিব গাড়ীখনে। তেতিয়া আমি যদি চাওঁ কিমান লিটাৰত বুলি ক'লে, 240 লিটাৰৰ পেট্ৰলেৰে কিমান দূৰ অতিক্ৰম কৰিব। এতিয়া এই 1ৰ লগত আমি কি কৰি দিম, এইটো 200 যোনটো 40 আছে, 240টো ইনটু কৰি দিম, আৰু এইফালে ইনটু কৰিব লাগিলে এইফালেও ইনটু কৰিব লাগিব। এইফালে আমাৰ অলৰেডি 20 এটা আছেই, এইফালে 1ৰ লগত ইনটু কৰিলোঁ, এইফালে 20ৰ লগত ইনটু কৰিব লাগিব, 240 ইনটু 20, ঠিক আছে। এতিয়া যিটো আনচাৰ ওলাব সেইটোৱে হৈ যাব আমাৰ আনচাৰ, ঠিক আছে। 240 আৰু এইফালে কিমান আহি যাব, 20, ঠিক আছে। আমি ইনটু কৰি দিওঁ, দুটা শূন্য আহিলে, ঠিক আছে, 4 দুগুণ 8 আহিলে আৰু 2 দুগুণ 4, 4800, ঠিক আছে। 4800 কিলোমিটাৰ অতিক্ৰম কৰিব, হ'ল। এনেকৈ ধৰণে আমি অতি সহজভাৱে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিব পাৰোঁ। ইয়াৰে আমাৰ সম্পৰ্কটো কি হৈছে, এটা বাঢ়ি গ'লে আনটোও বাঢ়ি যায়, ঠিক আছে। আগতে আমি আলোচনা কৰিছিলোঁ এটা বাঢ়ি গ'লে আনটো কমি যায়, ঠিক আছে। মানে অৰ্থাৎ আমি যিহেতু আমি সময় আৰু কামৰ আমি যিটো সম্পৰ্ক চাই আছিলোঁ, যদি আমাৰ মানুহটো বাঢ়ি যায় তেতিয়াহ'লে কামটো কি হৈ যাব, কম দিনতেই সম্পূৰ্ণ হ'ব, মানে দিনটো কম লাগিব আৰু, ঠিক আছে। মানুহটো যদি বাঢ়ি যায় দিনটো কম লাগিব, কিন্তু ইয়াত যদি পেট্ৰল লিটাৰটো বাঢ়ি যায় এতিয়া আমাৰ দূৰত্বটো বাঢ়ি যাব, দূৰত্ব বেছিকৈ অতিক্ৰম কৰিব, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি এনেকৈ ধৰণে অতি সহজভাৱে কৰিব পাৰোঁ, ঠিক আছে। আৰু এনেকৈ ধৰণে সহজভাৱে বুজিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু যদি বুজি পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।